আমি এতিয়া আহি পাই গ'লোঁ ৰংঘৰ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ৰংঘৰ চাম বুলি, কিন্তু আজি ফাইনেলি আহি পাই গ'লোঁ আৰু আপোনালোকক দেখুৱাম ৰংঘৰৰ পৰিৱেশ কি ধুনীয়া লাগিছে চাওক। মই এইফালে ভাইটি প্ৰাঞ্জল। ৰংঘৰ চাই কেনেকুৱা লাগিছে হা? এজন প্ৰাঞ্জল এতিয়া ৰংঘৰ চাই ভাল লাগিছে। মোৰ বহুত দিনৰ সপোন আছিল কিন্তু আহিব পৰা নাছিলোঁ, যিহেতু এবাৰ আহি পালোঁ। এইফালে আমাৰ বৌ আছে। বৌ কওক। ধুনীয়া লাগিছে, আজি বহুত দিনৰ মূৰত দেখিলোঁ। মই আহিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা, কিন্তু আহিব পৰা নাছিলোঁ, যিহেতু আহিলোঁ ভাল লাগিলে। আৰু আপোনালোককো দেখুৱাইছে ৰংঘৰ। আমাৰ প্ৰাঞ্জল ভাইটিয়ে যোৱাকালিৰ পৰা কৈ আছে ৰংঘৰ চাম বুলি। সকলোৱে চাইছোঁ আৰু আমাৰ প্ৰাঞ্জল ভাইটিৰ কাৰণে আমি ৰংঘৰটো চাবলৈ পাৰিছোঁ। পুৰাই উঠিব লাগিব। নাই আছে, গিৰিল আছে। চাই কেনেকুৱা পালি তই? বাইদেৱে কিন্তু দেখুৱাম বুলি আনিছে যে দেখুৱাই দিয়া